Praise the Lord, my dear friends. প্ৰভু যীশুৰ নামত সকলোক নমস্কাৰ জনাইছোঁ। বহুত দিন হ'ল আজি মোৰ আপোনালোকৰ মাজত এটা ভিডিঅ' আপডেট দিব পৰা নাছিলোঁ, তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। আৰু বিশেষ আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিব গৈ আছোঁ বন্ধুসকল। চ' ভিডিঅ' স্কিপ নকৰিব, আৰম্ভণিৰ পৰা একেলগে আপোনালোকে চাই থাকিব। আজি আমি আলোচনা কৰিম আমি যে খ্ৰীষ্টিয়ান, আমি যে প্ৰভু যীশুখ্ৰীষ্টক আমি নিজৰ জীৱনত ত্ৰাণকৰ্তা হিচাপে আমি বিশ্বাস কৰোঁ, আৰু প্ৰভু যীশুখ্ৰীষ্টক নাম লৈ আমি বাপ্তিস্মা লৈছোঁ, আৰু প্ৰভু যীশুখ্ৰীষ্টক লৈ পেলাই আজি আমি বহুত সকলো কামত আমি আগবাঢ়ি আছোঁ। চ' বন্ধুসকল, তাৰ উপৰিঞ্চিও আমি প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আমি কি পাওঁ, এই প্ৰশ্নৰ উত্তৰ কেইটামান আপোনালোকৰ মাজত মই দিবলৈ গৈ আছোঁ। চ' আমি ভিডিঅ' আজি আৰম্ভ কৰিম। আমি জানো যে বন্ধুসকল, এই পৃথিৱীত প্ৰভু যীশুখ্ৰীষ্টই নিজৰ ত্ৰাণকৰ্তা হিচাপে তেওঁ আহিল, আৰু সকলো মানুহে তেওঁ গম নাপালে যে প্ৰভু যীশুখ্ৰীষ্টই ত্ৰাণকৰ্তা আছিল, আৰু প্ৰভু যীশুখ্ৰীষ্টই যে সকলো মানৱ জাতিৰ নিমিত্তে কালভাৰী ক্ৰুচত মৰিল, আৰু তেওঁ আমাৰ সকলো সধৰ্মক তেওঁ আমাক উদ্ধাৰ দিবৰ কাৰণে, অশান্তিৰ পৰা শান্তি দিবৰ কাৰণে, আৰু বেমাৰৰ পৰা সুস্থ পাবৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই যেন তেওঁ এটা কিমতি বহুমূল্য তেজ আমাৰ কাৰণে বুহালে, আৰু কোনো মানুহে কিছুমান ব্যক্তিয়ে এই বিষয়লৈ চৰ্চা নকৰিলে। চ' বন্ধুসকল, আমি জানো আজি খ্ৰীষ্টিয়ান হৈ পেলাই আজি প্ৰভু যীশুখ্ৰীষ্টক আমি বিশ্বাস কৰাৰ পিছত হয়তো আমাৰ জীৱনত এনেকুৱা এটা প্ৰশ্ন আহে যে মই ইমান দিন খ্ৰীষ্টিয়ান হ'লোঁ, মই ইমান দিন প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি আছোঁ, আৰু মই ইমান দিন মই বাপ্তিস্মা লৈ ফাষ্টিঙত আছোঁ, ইমান দিনে মই ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰি আছোঁ, ইমান দিনে মই সদায় গীৰ্জাত প্ৰাৰ্থনা কৰি আছোঁ, কিন্তু মোৰ জীৱনত মই একো নাপালোঁ। প্ৰিয়, এনেকুৱা যিসকল ব্যক্তি আজিও নিজৰ মনত প্ৰশ্ন কৰি আছে, আজিও যিসকল ব্যক্তিৰ, যিসকল বিশ্বাসীৰ, যিসকল পাষ্টৰৰ জীৱনত এনেকৈ প্ৰশ্ন আজিও আছে, এই ব্যক্তিসকলৰ বাবে এই ভিডিঅ' আপোনালোকক উত্তৰ পাব, আৰু এই উত্তৰে এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ জীৱনত বহুত এটা ডাঙৰ পৰিৱৰ্তনলৈ আনিব বুলি মই বিশ্বাস কৰোঁ। চ' বন্ধুসকল, প্ৰথম যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ 12জন শিষ্যসকলে যীশুখ্ৰীষ্টক যীশুখ্ৰীষ্টক কালভাৰী ক্ৰুচত মৰাৰ যেতিয়া ইংগিত দিছিলে নিজৰ শিষ্যসকলক, আৰু এই সময়ত শিষ্যসকলে বহুত উদাস নিৰাশ, বহুত কষ্ট অনুভৱ কৰিছিল 12জন শিষ্যই। তাৰে মাজত যীশুখ্ৰীষ্টই নিজৰ শিষ্যবিলাকক সান্ত্বনা দি, আৰু প্ৰভু যীশুখ্ৰীষ্টই নিজৰ বিশ্বাসীবিলাকক শুভবাৰ্তা দি, আৰু প্ৰভু যীশুখ্ৰীষ্টই নিজৰ শিষ্যবিলাকক সান্ত্বনাৰে এই কিছুমান 3টা বাক্য কৈছিল, আৰু এই বাক্যই আমাৰ জীৱনত বহুত এটা আমাক উৎসাহ দিয়ে আৰু প্ৰেৰণা দিয়ে, আমাৰ জীৱনত বহুত এটা বিভিন্ন সমস্যাৰ পৰা আমাক সাহস কৰি তোলে এই প্ৰশ্নৰ উত্তৰে। চ' আমি প্ৰথম গস্পেল যোহন 14:2। চ' প্ৰিয়, প্ৰথম কথা হ'ল কি, প্ৰথম প্ৰভু যীশুখ্ৰীষ্টই আমাক দিয়ে যে আমি আশা কৰা এটা ঘৰ দিয়ে। আমি জানো এই ঘৰনো কি, এই সংসাৰত যিটো ধৰণৰ আমি জীয়াই আছোঁ, এই পৃথিৱীত যিটো ধৰণৰ আমি ব্যৱসায় কৰি আছোঁ, আৰু যিটো ধৰণৰ এই পৃথিৱীত আমি কাৰ্য কৰি আছোঁ, এই কাৰ্যৰ নিচিনা, এই কাৰ্যৰ ৰাখিব নিচিনা ঘৰ নহয়, এই ঘৰ হেভেনলি হাউচ, এই ঘৰ স্বৰ্গীয় ঘৰ হয়, আৰু এই ঘৰ কেতিয়াও ভঙা চিঙা নহয়, আৰু এই ঘৰ কোনো ইলাবৃষ্টি নষ্ট কৰিব নোৱাৰে, এই ঘৰক কোনেও শয়তানৰ অন্ধকাৰৰ শক্তিয়ে শেষ কৰিব নোৱাৰে, কাৰণ এই ঘৰ স্বৰ্গীয় পিতৃৰ দ্বাৰা দিয়া ঘৰ হ'ব। চ' বন্ধুসকল, আমাৰ বিশ্বাস আৰু আমাৰ আশা, আমাৰ এই পৃথিৱী জীয়াই থকাৰ সময়ত চাই যিমানেই দুখ কষ্ট হওক, যিমানেই বেমাৰ হওক, যিমানেই পৰেচানী হওক, যিমানেই কষ্ট হওক কিয় নালাগে, কিন্তু প্ৰভু যীশুখ্ৰীষ্টই আমাৰ কাৰণে, আমাৰ বিশ্বাসীসকলৰ কাৰণে, আমাৰ শান্তিৰ কাৰণে এটা ডাঙৰ ঘৰ তৈয়াৰ কৰি আছে, ডাঙৰ আমাৰ কাৰণে বিগ হাউচ তৈয়াৰ কৰি আছে। এই ঘৰত আমি সদায় শান্তিৰে বসবাস কৰিব পাম, আমি সদায় শান্তিৰে তেওঁৰ লগত আমি থাকিব পাম। খ্ৰীষ্টিয়ান হিচাপে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছোঁ যে এই কথা এনে নহয়, আমি এই হেভেনলি ঘৰ, এই স্বৰ্গীয় ঘৰক চাই আমি সদায় যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰা উচিত। এই স্বৰ্গত থকা ঘৰক চাই আমি নিজৰ জীৱনত সদায় বিশ্বাসটো স্থিৰে ৰখা উচিত। যিমানেই আমাৰ জীৱনত কষ্ট দুখ বেদনা আহক নাহক লাগে কিয়, কিন্তু আমি সদায় যীশুখ্ৰীষ্টৰ লগত ভাল সম্পৰ্ক কৰাটো চবচে আমাৰ কাৰণে উত্তম, যাতে এদিন এই ঘৰ আমাৰ কাৰণে উপযুক্ত হয়, আৰু এই ঘৰত সদাকাললৈকে আমি বসবাস কৰিব পাৰিম। আৰু দ্বিতীয়তে
প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আমি কি পাওঁ? দ্বিতীয় প্ৰশ্নৰ উত্তৰ যোহন 14:27 প্ৰভু যীশুখ্ৰীষ্টৰ আন্তি নিজৰ ঈশ্বৰবিলাকক নিজৰ বিশ্বাসী মণ্ডলীবিলাকক দি থৈ গ'ল আৰু এই শান্তিয়ে সদাকাললৈকে আমাৰ জীৱনত থাকিব। এই পৃথিৱীত যিসকল নিজৰ পিতৃ মাতৃয়ে নিজৰ বাই ভনীয়ে নিজৰ পৰিয়ালবৰ্গই নিজৰ ওচৰ চুবুৰীয়ে আপোনাক যিমান শান্তি দিয়ে বা আপোনাৰ ধন সম্পত্তিয়ে আপোনাৰ মাটি বাৰীয়ে আপোনাৰ এডুকেশ্যনে আপোনাৰ চেলাৰী আপোনাৰ দৰমহাই আপোনাৰ পইচা কিমান আপোনাক শান্তি দিয়ে মই নাজানো, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ দিয়া শান্তি চিৰদিনৰ কাৰণে আমাৰ জীৱনত থাকিব। এইহে প্ৰিয়, আজি আমি এই যীশুখ্ৰীষ্টৰ শান্তিটো পাবলৈ হ'লে সম্পূৰ্ণ আমাৰ বিশ্বাস, সম্পূৰ্ণ আমাৰ ধৈৰ্য, সম্পূৰ্ণ আমাৰ কৰ্ম প্ৰভু যীশুখ্ৰীষ্টৰ লগত খাপ খাব লাগিব। যেতিয়া আমাৰ ধৈৰ্য, আমাৰ কৰ্ম, আমাৰ সুবিচাৰ যীশুখ্ৰীষ্টৰ লগত খাপ খাই যাব, মিল হৈ যাব, তেতিয়া এই প্ৰভু যীশুখ্ৰীষ্টৰ শান্তি আমাৰ জীৱনত আহিব। এই পৃথিৱীত জীয়াই থকাৰ সময়ত ইয়াৰ শান্তি মাথো দুদিনৰ কাৰণে। হয়তো আপোনাৰ ধন সম্পত্তি আপোনাক শান্তি দিছে, আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক শান্তি দিছে, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ দৰমহা, আপোনাৰ পইচা, আপোনাৰ গাড়ী ঘূৰাই আপোনাক শান্তি দিছে, কিন্তু এই শান্তি একদিন খতম হৈ যাব, একদিন শেষ হৈ যাব। যেতিয়া আপুনি মৰিব, যেতিয়া আপুনি সেই পৃথিৱীখনক হেৰি গুচি যাব, এই শান্তিক, এই ধন সম্পত্তিক কেতিয়াও আপুনি স্বৰ্গলৈ বা নৰকলৈ লৈ যাব নোৱাৰে। এইহে প্ৰিয়, এই শান্তিক আমি অনুভৱ কৰিব পাৰোঁ যিসকলে যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি আছে, যিসকল ব্যক্তিহে প্ৰভু যীশুখ্ৰীষ্টক নাম লৈ পেলাই তেওঁ সেৱকায়ত কাম কৰি আছে, এই ব্যক্তিসকলে প্ৰভু যীশুখ্ৰীষ্টৰ শান্তি মেহচুচ কৰিব পাৰে। চ' প্ৰিয়, আমি যীশুখ্ৰীষ্টৰ পৰা শান্তি পাওঁ আৰু এভেনলি স্বৰ্গীয় আমি ঘৰ পাওঁ। প্ৰাইজ দ্য লৰ্ড। আৰু তৃতীয়তে প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আমি কি পাওঁ? তাৰ উত্তৰ বিচাৰি ল'বলৈ হ'লে আমি যোহন 13:15 পঢ়িলে আমি সেই বিষয়টো পাই যাব যে আমি প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আমি আৰ্হি পাওঁ, আমাৰ অবিডিয়েঞ্চ পাওঁ, আমাৰ কনফিডেঞ্চ পাওঁ, আমাৰ এটা অনাৰেবল পাওঁ, যিহে নেকি আমাৰ পাষ্টৰ জীৱনত, ব্যৱসায় জীৱনত, আমাৰ বিশ্বাসী জীৱনত বহুত আগবঢ়াই লৈ যায় এই যীশুখ্ৰীষ্টৰ আৰ্হিয়ে। আৰু এই আৰ্হিক সকলো মানুহে পাব নোৱাৰে, সকলো ব্যক্তিয়ে এই আৰ্হিক পাব নোৱাৰে। যিসকলে প্ৰভু যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ নকৰে, এই ব্যক্তিসকলে প্ৰভু যীশুখ্ৰীষ্টৰ আৰ্হি পোৱা নাযায়। যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই নিজৰ শিষ্যবিলাকৰ বৰি ধুইছিল, আৰু এইটো হ'ল আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ, আৰু এইটো আমাৰ বিশ্বাসী জীৱনৰ, আৰু এইটো আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ ডাঙৰ মহত্বপূৰ্ণ এটা আৰ্হি, যিয়ে যীশুখ্ৰীষ্টই স্বয়ং নিজে ঈশ্বৰ হোৱাৰ পিছতো তেওঁ ৰজাৰ পুত্ৰ হৈও, তেওঁ ত্ৰাণকৰ্তা হৈও যে এজন সাধাৰণ ব্যক্তিৰ তেওঁ বৰি দিলে আৰু সকলো মানুহৰ কাৰণে তেওঁ এটা আৰ্হি দেখুৱাই গুচি গ'ল। এই আৰ্হিয়ে সদাকাললৈকে আমাৰ জীৱনলৈ থাকিব। এইহে প্ৰিয়সকল, আজি আমি খ্ৰীষ্টিয়ান হৈছোঁ অকল আমাৰ কাৰণে নহয়, আমি সকলো মানুহক সেৱা উৎসৰ্গা কৰিবলৈ আমি খ্ৰীষ্টিয়ান হৈছোঁ। যি আমি জানো, যি আমি জ্ঞান আছে, যি নলেজ আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰিম, এই নলেজ, এই জ্ঞানক, এই বুদ্ধিক আমি সকলো মানুহক শ্বেয়াৰ কৰা উচিত, সকলো মানুহক আমি আদৰ সন্মান কৰা উচিত, আৰু সকলো মানুহক আমি মিলা প্ৰীতিৰে আমাৰ আৰ্হি এই পৃথিৱীক আমি দেখুৱাব লাগিব। আজি আমি খ্ৰীষ্টিয়ান হৈ আমি বেলেগকৈ এই পৃথিৱীৰ মানুহক আমি একো এটা বস্তুহে দিব নোৱাৰোঁ। কাচিত কেতিয়াবা কিবা সমস্যা হ'লে আমি এই সমস্যাৰ আমি অকণমান সহায় কৰিব পাৰিম, হ'লেও আমি আৰ্হি হিচাপে আমি নিজৰ চাৰ চলনৰ পৰা আৰম্ভ কৰি, নিজৰ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি, ড্ৰেছিং পিন্ধা ফুৰাৰ পৰা আৰম্ভ কৰি, কথা কোৱাৰ পৰা আৰম্ভ কৰি, চৰিত্ৰৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ নিজৰ আৰ্হি ভাল হ'ব লাগিব। তেতিয়া এই আৰ্হিক সকলো সংসাৰত থকা মানুহে, সংসাৰত থকা ব্যক্তিসকলে, প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ নকৰা ব্যক্তিসকলে আমাক চাব যে খ্ৰীষ্টিয়ানসকলৰ আৰ্হি, খ্ৰীষ্টিয়ানসকলৰ ব্যৱহাৰ, খ্ৰীষ্টিয়ানসকলৰ সংস্কাৰ, খ্ৰীষ্টানসকলৰ ৰীতি ৰিৱাজ বহুত ভাল লাগে বুলি আমাক এটা আৰ্হিৰ নিচিনাকৈ আমাক ব্যৱহাৰ কৰে। চ' বন্ধুসকল, আমি নিৰাশ নহওঁ। আমাৰ জীৱনত ডাঙৰ সমস্যা হ'লেও, ডাঙৰ অসুবিধা আহিলেও আমাৰ জীৱনত যে তিনিটা প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আমি ডাঙৰ এই বিষয়টো পাওঁ, আৰু এই বিষয়টো আপোনালোকৰ জীৱনত বহুত সমস্যাৰ পৰা সমাধান দিব, আৰু বিভিন্ন অশান্তিৰ পৰা শান্তি দিব, বেমাৰৰ পৰা সুস্থ কৰিব বুলি মই আশা ৰাখোঁ। কাৰণ
আমি কেতিয়াবা সকলোৰীয়া হৈ পৰি যায়, কেতিয়াবা নিৰাশ হওঁ, কেতিয়াবা দুখত পৰি যাওঁ, কেতিয়াবা বেমাৰত পৰি যাওঁ। হয়তো সেই সময়ত আমি চিন্তা কৰোঁ আমাৰ জীৱনত একো নাই, কিন্তু স্বয়ং প্ৰভু যীশুখ্ৰীষ্টই আপোনাৰ কাৰণে এই তিনিটা বস্তু যীশুখ্ৰীষ্টৰ হাতত আছে। যীশুখ্ৰীষ্টই সদায় তৈয়াৰ হৈ আছে আপোনাক দিবলৈ, কিন্তু আমি সেৱক লোক হিচাপে, আমি বিশ্বাসী হিচাপে এই বিষয়টো চিন্তা কৰা উচিত আৰু এই বিষয়লৈ চৰ্চা কৰা উচিত যে আমি এই তিনিটা যীশুখ্ৰীষ্টই আমাৰ কাৰণে ডাঙৰ স্বৰ্গত ঘৰ এটা তৈয়াৰ কৰি আছে আৰু যীশুখ্ৰীষ্টৰ পৰা আমি শান্তি পাওঁ। এই শান্তি আমাক সদাকাললৈকে থাকিব আৰু সেই শান্তিয়ে আমাক ভাল পথলৈ লৈ যাব আৰু সেই শান্তিয়ে সদায় আমাৰ জেনেৰেশ্যন ভংকৰৰ পৰা আৰম্ভ কৰি পেলাই আমাক বিভিন্ন সমস্যাৰ পৰা সমাধান দিব আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আমি ডাঙৰ এটা আৰ্হি, যিয়ে এই আৰ্হিয়ে আমাক জীৱনত নমুনা কৰি থৈ যাব আৰু সকলো মানুহে আমাক প্ৰশংসা কৰিব। চ' বন্ধুসকল, এই ভিডিঅ' আপোনালোকৰ কাৰণে যদি হেল্পফুল হয়, ভিডিঅ' আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি কিবা আৰু জানিবলগীয়া বিষয় থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। আৰু যদি মোৰ চেনেলৰ আপোনালোকে যদি নতুনকৈ আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰত থকা বেল আইকনখন আপোনালোকে প্ৰেছ কৰি দিবা, যাতে মই নতুন ভিডিঅ' আপোনালোকৰ মাজত আপলোড কৰিলে আপোনালোকে প্ৰথম